হাই বন্ধুসকল, আজি আমি কিমান পাহাৰৰ ভিতৰত কাম কৰি আছোঁ তাকে দেখাব লৈছোঁ। চাই লওক, এয়া আমাৰ কোম্পানী হয়, আমাৰ কেম্প হয় এইবিলাক। চাই লওক, ক'তো ইয়াত গাঁও চাওঁ নাই পাবলৈ, আপোনালোকৰ দোকান চোকান নাই, চব পিনে পাহাৰ। ইয়াত চুলি তুলি চব দীঘল হৈ গৈছে। চাওক, চুলি কাটিম বুলি ক'লেও দোকান এখন নাই। আৰু আপোনালোকৰ চাওক, এতিয়া আপোনালোকৰ পাহাৰৰ ভিতৰত আমাৰ কেম্পটো কেনেকৈ আছে তাকে দেখুৱাম। এনেকুৱা ৰাস্তাবিলাক চাই লওক আপোনালোকে, তলত আছে আমাৰ কাম কৰা জেগাবিলাক। প্ৰথম আপোনালোকক দেখুৱাম এতিয়া আমাৰ ভাত বনোৱা মেচটো। এয়া চাই লওক আমাৰ ভাত বনোৱা মেচটো। দোকান বজাৰ নাথাকিলেও আমাৰ খোৱা বোৱাত কোনো অসুবিধা নহয়। আমাৰ বেলেগকৈ ডাঙৰ গুদাম আছে ইয়াৰ ভিতৰতে, কিন্তু ইয়াত এনেই চিম্পুল কিছুমান বস্তু ৰাখিছে আৰু মেচত। আমাৰ 3 টাইম ভাত, আৰু ৰাতিপুৱা কেতিয়াবা পুৰি, সপ্তাহটো সদায় চেঞ্জ কৰে, পুৰি পৰঠা এনেকৈ মৰ্ণিঙত। দেওবাৰ মাংস দিয়ে আৰু বুধবাৰ কণী দিয়ে। এয়া আৰম্ভ কৰিছে আৰু কুকমেন। আমাৰ কুকমেন ইয়াত আছে, 4-5টামান কুকমেনে আছে ভাত বনাবৰ কাৰণে। আমাৰ ৰুমবিলাক এইবিলাকে চাওক। আৰু এতিয়া আমি কাম কৰা জেগালৈ যাম। কাম কৰা জেগাবিলাক চাব আপোনালোকে, ভিডিঅ'টো শেষলৈকে চাওক। আৰু ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেকুৱা ভিডিঅ' দিলে আপোনালোকে চাবলৈ পায়। ইয়াত ভিডিঅ' কৰা মানা, কিন্তু তথাপিতো অকণমান দেখাই দিছোঁ আপোনালোকক থুলমূলকৈ। এতিয়া আপোনালোকে চাওক, ইয়াত টানেল, ইয়াক টানেল বুলি কয়। এইপিনে ট্ৰেইন যাব এটা সময়ত। 7 কিলোমিটাৰ টানেল হ'ব এইটো। পাহাৰৰ ভিতৰে ভিতৰে 7 কিলোমিটাৰ যাব। 2টা টানেল আছে ইয়াত, এটা সৰু এটা ডাঙৰ। সৰুটো দি গাড়ী গৈ পিনি ভিতৰত যেতিয়া বহুত দীঘল হ'ব, প্ৰব্লেম হ'ব, সেইকাৰণে আৰু এটা টানেল বনাই আছে।